নমস্কাৰ স্বাগতম জনাইছো এটি নতুন ভিডিঅ'লে আশা কৰিছো সকলোৰে পঢ়া শুনা চলি আছে সো আমি আগৰ ক্লাছত আলোচনা কৰিছিলো সন্ধি সম্পৰ্কে সন্ধিনো কি সন্ধিৰ প্ৰকাৰ আৰু আমি সন্ধিৰ প্ৰকাৰ পাইছিলো তিনিটা স্বৰ সন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি তাৰে আমি স্বৰ সন্ধিটো আগৰ ক্লাছত আলোচনা কৰিছিলো বাট উদাহৰণ কেইটা মই যেকিটা উদাহৰণ তাত দিছিলো হেকিটা মোৰ ভিডিঅ'টোত গুটেইখিনি নগল তাৰ আজি মই প্ৰথম হেকিটা এবাৰ মনত কৰি দিব বিচাৰিছো তাৰ পিছত আমি ব্যঞ্জন সন্ধি আৰম্ভ কৰিম যোৱাটো ক্লাছত আমি স্বৰ সন্ধিৰ যে আলোচনা কৰিলো তাৰ উদাহৰণসমূহ মোৰ গুটেই নগল ভিডিঅ'টোত কি আছিল যে অ যোগ অ লগ লাগি আ হয় যেনে আমি কি ক'ব পাৰো মৃগ যোগ অঙ্ক মৃগাঙ্ক অ যোগ আ লগ লাগি পেলাও আ হয় আ যোগ অ লগ লাগিও আ আকাৰ হয় নেক্সট আ যোগ আ লগ লাগি পেলাও কি হয় আকাৰ হয় বা আ হয় উদাহৰণসমূহ আমি চাই ল'ব পাৰো যে লোক যোগ আলয় লোকালয় মহা যোগ অৰ্ঘ মহাৰ্ঘ মহা যোগ আখয় মহাহয় ঠিক তেনেকে আমি কি দেখা পাইছো যে ইয়াতে হ্ৰস্বই যোগ হ্ৰস্বই সমান দীৰ্ঘ ইকাৰ সন্ধি অৰ্থাৎ মই ক'ব বিচাৰিছো যে স্বৰ সন্ধিত দুটা মানে লঘুস্বৰে হওক দীৰ্ঘস্বৰে হওক লগ লাগি পেলাই কি হয় তাৰ দীৰ্ঘস্বৰৰ মাত্ৰাডালহে আমি দেখিবলৈ পাওঁ সেইভাবে আমি কি দেখিছো অ যোগ আ লগ লাগি পেলাও আকাৰ হৈছে আ যোগ অ লগ লাগি পেলাও আকাৰ হৈছে আ যোগ আ লগ লাগিও আকাৰ হৈছে ঠিক তেনেকে অ যোগ অ লগ লাগিও আকাৰ হৈছে ঠিক তেনেকে বাকিবিলাক বৰ্ণৰ ক্ষেত্ৰটো একে হ্ৰস্বই যোগ হ্ৰস্বই লগ লাগি কি হৈছে দীৰ্ঘ ইকাৰ উদাহৰণত আমি ক'ব পাৰো প্ৰতি যোগ ইতি প্ৰতিতি ঠিক তেনেকে হ্ৰস্বই যোগ দীৰ্ঘই সমান দীৰ্ঘ ইকাৰ ক্ষিতি যোগ দীৰ্ঘ ই খ ইখ ক্ষিতিখ হ্ৰস্ব ইকাৰ মাত্ৰা আৰু দীৰ্ঘ ই লগ লাগি কি হৈছে দীৰ্ঘ ইকাৰে হৈছে ক্ষিতিজ দীৰ্ঘ ই যোগ হ্ৰস্ব ই দীৰ্ঘ ইকাৰ এক্সাম্পল মহি যোগ ইন্দ্ৰ মহিন্দ্ৰ দীৰ্ঘ ই যোগ দীৰ্ঘ ইকাৰ উদাহৰণস্বৰূপে ল'ব পাৰো পৃথিৱী যোগ ঈশ্বৰ দুয়োডাল দীৰ্ঘ ইকাৰ মাত্ৰা পৃথিৱী ঈশ্বৰ ঠিক তেনেকে হ্ৰস্বৰ ক্ষেত্ৰটো একেই হ্ৰস্ব যোগ হ্ৰস্ব দীৰ্ঘ উকাৰ হ্ৰস্ব যোগ দীৰ্ঘ উকাৰ দীৰ্ঘ যোগ দীৰ্ঘ উকাৰ আৰু দীৰ্ঘ যোগ হ্ৰস্ব তেতিয়াও কি হয় দীৰ্ঘ উকাৰ উদাহৰণস্বৰূপে আমি কি পাইছো হ্ৰস্ব যোগ হ্ৰস্ব গুৰু যোগ উপদেশ গুৰুপদেশ তৰু যোগ ঊৰ্ধ্ব তৰুৰ্ধ ভূ যোগ ঊৰ্ধ্ব ভূৰ্ধ ঠিক তেনেকে ৰি যোগ ৰি লগ লাগি পেলাই কি হয় ৰিকাৰ হয় বা ডাবল ৰিকাৰো দেখা যায় দুডাল ৰিকাৰ কিন্তু অসমীয়া ভাষাত এনেকুৱা ধৰণৰ বৰ্ণ খুব বিৰল এনেকুৱা ধৰণৰ শব্দ সংস্কৃতত হে দেখিবলৈ পোৱা যায় আৰু ইয়াৰ উদাহৰণস্বৰূপে আমি কি ল'ব পাৰো পিতৃ যোগ ঋণ পিতৃণ ধৰিব পাৰিছে নিশ্চয় তেন্তে আহক আজি আমি আলোচনা কৰো ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি সম্পৰ্কে ব্যঞ্জন সন্ধি ব্যঞ্জন সন্ধিৰো ঠিক তেনেকে স্বৰ সন্ধিৰ নিচিনাকে কিছুমান নিয়ম আছে আমি প্ৰথম নিয়মবোৰ চাই লওঁ যে যেতিয়া প্ৰথম ছ বা দ্বিতীয় ছ শব্দৰ পাছত থাকে তাৰ আগত যদি খণ্ডত দন্ত্যত নাইবা দন্ত্য ড থাকে সেই খণ্ডত দন্ত্যত বা দন্ত্য ডৰ ঠাইত প্ৰথম ছ হয় যেনে আমি ক'ব পাৰো হ্ৰস্ব খণ্ডত উঠ যোগ চাৰণ উচ্চাৰণ প্ৰথম ছটো প্ৰথম ছয়ে হৈ আছে খণ্ডতৰ ঠাইত আৰু এটা ছ প্ৰথম ছ হৈছে লগ লাগি উচ্চাৰণ ঠিক তেনেকে চলত যোগ চিত্ৰ চলচিত্ৰ বিপদ যোগ চিন্তা বিপদচিন্তা ধৰিব পাৰিছে নিশ্চয় নেক্সট আহিছো আমাৰ দ্বিতীয় ৰুলটোলৈ বৰ্গীয় জ বা ঝ পিছত থাকিলে আগৰ দন্ত্যত আৰু দন্ত্য ডৰ ঠাইত বৰ্গীয় জ হয় আগৰটো যেনেকৈ আছিল প্ৰথম ছ দ্বিতীয় ছ থকাৰ আগত
পাছত থকাৰ পিছত আগত থকা দন্ত্য ত দন্ত্য দ দন্ত্য দৰ ঠাইত প্ৰথম চ হয় ঠিক তেনেকৈ বৰ্গীয় জ বা ঝ যদি পিছত থাকে তেন্তে আগৰ দন্ত্য ত আৰু দন্ত্য দৰ ঠাইত বৰ্গীয় জ হয় যেনে সৎ যোগ জন সজ্জন জগত যোগ জননী জগজ জননী নেক্সট আহিছোঁ মূৰ্ধন্য ত বৰ্গৰ বৰ্ণ পিছত থাকিলে ন যদিহে মূৰ্ধন্য ত বৰ্গৰ বৰ্ণ বুলি কওঁতে নিশ্চয় বুজি পাইছে বৰ্গীয় বৰ্ণবোৰৰ কথা কৈছে চ' মূৰ্ধন্য ত বৰ্গৰ বৰ্ণ কি হ'ব মূৰ্ধন্য ত মূৰ্ধন্য থ মূৰ্ধন্য দ মূৰ্ধন্য ধ মূৰ্ধন্য ন এইকেইটাই মূৰ্ধন্য ত বৰ্গৰ বৰ্ণ যদি এই বৰ্ণকেইটা পিছত থাকে তেন্তে আগত যদি দন্ত্য ত আৰু দন্ত্য দ থাকে তাৰ ঠাইত মূৰ্ধন্য দ হয় বা খণ্ড ত যদিও থাকে তেতিয়াহ'লে তাৰ ঠাইত মূৰ্ধন্য দ হয় যেনে উদ যোগ দিন উদ্দিন ন মহৎ যোগ ঢাল মহৎডাল ল পিছত থাকিলে পূৰ্বৱৰ্তী দন্ত্য ত আৰু দন্ত্য দৰ ঠাইত ল হয় যদি পিছত কোনো এটা শব্দৰ পিছৰ আখৰটো যদি ল হয় তেতিয়াহ'লে তাৰ পূৰ্বৱৰ্তী বৰ্ণকেইটাত যদি দন্ত্য ত বা দন্ত্য দ থাকে তেন্তে তাত কি হয় দন্ত্য ত বা দন্ত্য দৰ ঠাইত ল হয় যেনে উদ যোগ লেখ উল্লেখ উদ যোগ লাখ উল্লাস এই খণ্ডতৰ ঠাইত বা এই দন্ত্য দৰ ঠাইত কি হৈছে আৰু ল হৈছে আৰু পিছৰ লটোও যোগ হৈ কি হৈছে যুক্তাক্ষৰৰ সৃষ্টি হৈছে উল্লেখ উল্লাস ধৰিব পাৰিছে নিশ্চয় নেক্সট আহিছোঁ আন এটা নিয়মলৈ আন এটা বিধি তালব্য শ পিছত থাকিলে পূৰ্বৱৰ্তী দন্ত্য ত আৰু দন্ত্য দৰ ঠাইত প্ৰথম চ হয় আৰু পিছত থকা তালব্য শৰ ঠাইত দ্বিতীয় চ হয় যেনে কি ক'ব পাৰোঁ আমি বিপদ ন দন্ত্য দ আছে যোগ শান্তি তালব্য শ আছে লগ লাগি কি হ'ল বিপদ শান্তি ধৰিব পাৰিছে দন্ত্য তৰ ঠাইত কি হৈছে দন্ত্য ত বা দন্ত্য দৰ ঠাইত প্ৰথম চ হ'ব আৰু পিছত থকা তালব্য শৰ ঠাইত দ্বিতীয় চ হ'ব অৰ্থাৎ প্ৰথম ছয় দ্বিতীয় ছয় চ ন বিপদ শান্তি ঠিক তেনেকৈ উদ যোগ শিষ্ট উচ্ছিষ্ট নেক্সট নিয়মটো হ'ল প্ৰথম চ বৰ্গৰ পিছত দন্ত্য ন থাকিলে দন্ত্য নৰ ঠাইত জ্ঞ হয় জ্ঞ হয় ন উদাহৰণস্বৰূপে কি ক'ব পাৰোঁ ৰাজ যোগ নি ৰাজ্ঞী প্ৰথম চ বৰ্গৰ বৰ্ণ বৰ্গীয় জ হয়নে আৰু পিছত কি আছে দন্ত্য ন আছে চ' কি হ'ব এই দুয়োটা লগ লাগি ঞ হ'ব ন ৰাজ্ঞী ঠিক তেনেকৈ অন্তস্থ জ বৰ্গীয় জ অন্তস্থ জ বৰ্গীয় জ যোগ ন যজ্ঞ ন নেক্সট নিয়মটো হ'ল দন্ত্য ত আৰু দন্ত্য দৰ পিছত যদি হ থাকে আৰু তাৰ ঠাইত দন্ত্য দ আৰু দন্ত্য থ হয় দন্ত্য ত আৰু দন্ত্য দৰ পিছত যদি হ থাকে তেন্তে সেই হটোৰ ঠাইত কি হয় দন্ত্য দ আৰু দন্ত্য থ হয় যেনে কি ক'ব পাৰোঁ আমি হ্ৰস্ব উ সন্তত উদ যোগ হত উদ্ধত হ'ল খণ্ডত আৰু হ লগ লাগি কি হৈছে দন্ত্য দ ধ হৈছে উদ্ধত ঠিক তেনেকৈ তদ যোগ হিত তদ্ধিত না বা তদ্ধিত নেক্সট নিয়মটো হৈছে ক বৰ্গৰ বৰ্ণ পিছত থাকিলে পূৰ্ব পদৰ মৰ ঠাইত উঙ বা অনুচ্চাৰ হয় ন অনুচ্চাৰ বা উঙ হয় যদিহে ক বৰ্গৰ কোনো বৰ্ণ থাকে শব্দত তেতিয়াহ'লে তাৰ পূৰ্ব পদটোত যদি ম থাকে ন তেতিয়াহ'লে মৰ ঠাইত কি হয় অনুচ্চাৰ নহ'লে উঙ হয় উদাহৰণস্বৰূপে কি ক'ব পাৰোঁ কিম ম যোগ কৰ
সেই মটোৰ ঠাইত কি হৈছে অনুচ্চাৰ হৈছে ঠিক তেনেকৈ অহম যোগ কাৰ ক বৰ্গ আছে ন সো ম বৰ্ণটোৰ ঠাইত কি হৈছে অনুচ্চাৰ হৈছে অহংকাৰ নেক্সটটো হ'ল মূৰ্ধন্য হৰ পিছত দন্ত্য তৰ ঠাইত মূৰ্ধন্য ত আৰু দন্ত্য থৰ ঠাইত মূৰ্ধন্য থ হয় যদিহে কোনো এটা বৰ্গ কোনো এটা মানে আদিপদৰ ন প্ৰথম পদটোত যদি মূৰ্ধন্য হ থাকে আৰু দ্বিতীয়টোত দন্ত্য ত বা মূৰ্ধন্য ত থাকে ন তেতিয়াহ'লে কি হয় দন্ত্য ত বা মূৰ্ধন্য থৰ ঠাইত মূৰ্ধন্য থ হয় ধৰিব পাৰিছে উদাহৰণস্বৰূপে কি ক'ব পাৰোঁ আকৃষ যোগ দন্ত্য ত সমান মূৰ্ধন্য হয় মূৰ্ধন্য তই লগ লাগি কি হ'ব আকৃষ্ট হ'ব কাৰণ দন্ত্য তৰ ঠাইত মূৰ্ধন্য থ হ'ব মূৰ্ধন্য ত হ'ব আৰু দন্ত্য থ যদি থাকিলে হয় তেতিয়াহ'লে দন্ত্য থৰ ঠাইত মূৰ্ধন্য থ হ'ল হয় ঠিক তেনেকৈ এইটোত আমি উদাহৰণত পাইছোঁ আমি হ যোগ থ দন্ত্য থ আছে সো মূৰ্ধন্য থয় মূৰ্ধন্য হয় মূৰ্ধন্য থয় লগ লাগি কি হ'ব ষষ্ঠ অৰ্থাৎ দন্ত্য থৰ ঠাইত মূৰ্ধন্য থ হ'ব নিশ্চয় ধৰিব পাৰিছে যদিহে পদৰ প্ৰথম পদটোত যদি মূৰ্ধন্য হ থাকে তাৰ পিছত যদি দন্ত্য ত নাইবা দন্ত্য থ থাকে তেন্তে দন্ত্য তৰ ঠাইত মূৰ্ধন্য ত হ'ব আৰু মূৰ্ধন্য থৰ দন্ত্য থৰ ঠাইত মূৰ্ধন্য থ হ'ব নেক্সটটো হ'ল কিছুমান সন্ধি নিপাতনত অৰ্থাৎ অনিয়মৰূপে সিদ্ধ হয় ন স্বৰবৰ্ণটো স্বৰ সন্ধিটো কিছুমান তেনেকৈ নিপাতনত সিদ্ধ হয় অৰ্থাৎ কোনো নিয়ম নাথাকে ঠিক তেনেকৈ কি কয় ব্যঞ্জন সন্ধিটো কিছুমান মানে কোনো সন্ধি কোনো ৰুলত নপৰে কোনো বিধিত নপৰে সেইবিলাকক নিপাতনত সিদ্ধ হোৱা বুলি কয় যেনে কি ক'ব পাৰোঁ আমি গো যোগ পদ গোজপদ হিঞ্জ যোগ অ সিংহ তৎ যোগ কৰ তস্কৰ মনস যোগ ঈশা মনীষা এইবিলাক কোনো ৰুলৰ ভিতৰত পৰা নাই কোনো বিধিত পৰা নাই সেইকাৰণে এইবিলাকক কি বুলি কোৱা হয় নিপাতনত সিদ্ধ হোৱা বুলি কোৱা হয় অৰ্থাৎ অনিয়মৰূপে সিদ্ধ হৈছে এনেকুৱা ধৰণৰো আহিব পাৰে পৰীক্ষাত সো আপোনালোকে চাই ল'ব ভালকৈ নিয়মকেইটা ভালকৈ জনাৰ পিছত যিকেইটা নিয়মৰ ভিতৰত পৰা নাই সেইকেইটা বাৰুকৈয়ে কি হ'ব নিপাতনত সিদ্ধ হ'ব ন গতিকে নিয়মকেইটা ভালকৈ চাব আহিছোঁ নেক্সট বিসৰ্গ সন্ধিৰ ফালে বিসৰ্গ সন্ধি ন অন্তস্থ বা উষ্ম বৰ্ণ পাছত থাকিলে মৰ ঠাইত অনুচ্চাৰ হয় যদিহে কোনো অন্তস্থ বৰ্ণ থাকে বা উষ্ম বৰ্ণ থাকে উষ্ম বৰ্ণ বুলি কওঁতে গমেই পাইছে যিকেইটা বৰ্ণ উচ্চাৰণ কৰোঁতে আমি যদি মুখৰ আগত হাত দিওঁ গৰম বতাহ লাগে সেইকেইটাকে উষ্ম বৰ্ণ বুলি কোৱা হয় যদি অন্তস্থ অৰ্থাৎ অন্তস্থ জ অন্তস্থ য় সেনেকুৱা ধৰণৰ কিবা যদি বৰ্ণ বা উষ্ম বৰ্ণ পাছত থাকে তেন্তে আগত যদি ম থাকে মৰ ঠাইত কি হয় অনুচ্চাৰ হয় যেনে সম যোগ সৰ্গ সংসৰ্গ অনুচ্চাৰ হৈছে মৰ ঠাইত সম যোগ লগ্ন সংলগ্ন অনুচ্চাৰ হৈছে মৰ ঠাইত এই মৰ ঠাইত অনুচ্চাৰ হৈছে ঠিক তেনেকৈ নেক্সট নিয়মটো হ'ল অনুচ্চাৰৰ পিছত বৰ্গীয় বৰ্ণ থাকিলে বৰ্গীয় বৰ্ণ বুলি কওঁতে নিশ্চয় ধৰিব পাৰিছে কৰ পৰা মলৈকে এইকেইটা কি বুলি কোৱা হয় বৰ্গীয় বৰ্ণ যদি চোৱা নাই মোৰ আগৰ ভিডিঅ'ত দিয়া আছে চাই ল'ব আপোনালোকে প্লেলিষ্টত গৈ সো বৰ্গীয় বৰ্ণ ন যদিহে অনুচ্চাৰৰ পিছত কোনোবা বৰ্গীয় বৰ্ণ থাকে ক বৰ্গ প্ৰথম ছ বৰ্গ মূৰ্ধন্য ত বৰ্গ যিয়ে নহওক কোনোবা যদি বৰ্গীয় বৰ্ণ থাকে তেতিয়াহ'লে অনুচ্চাৰৰ ঠাইত সেই বৰ্গৰ পঞ্চম বৰ্ণ হয় যিটো বৰ্গৰ বৰ্ণ থাকে ক বৰ্গত থাকিলে ক বৰ্গৰ পঞ্চম বৰ্ণ কি হ'ব উঙ প্ৰথম ছ বৰ্ণ থাকিলে বা প্ৰথম ছ বৰ্গৰ যদি কোনো বৰ্ণ থাকে তেতিয়াহ'লে প্ৰথম ছ বৰ্গৰ পঞ্চম বৰ্ণটো কি হ'ব নিয় হয়নে তে কি হয় পঞ্চম বৰ্ণ হয় অনুচ্চাৰৰ ঠাইত যেনে আমি কি ক'ব পাৰোঁ সং যোগ গতি ন সংযোগ গতি অনুচ্চাৰ আছে আৰু কি আছে গটো হ'ল
আমাৰ ক বৰ্গৰ তৃতীয় বৰ্ণ হ'ল ক বৰ্গৰ বৰ্ণ সো কি হৈছে সংগতি উঙ লগ লাগিছে উঙই গংগ লগ লাগি সংগতি হৈছে ঠিক তেনেকে কিং যুক্কৰ অনুস্বাৰ আছে অনুস্বাৰৰ পিছত ক বৰ্গ আছে সো ক বৰ্গৰ প্ৰথম পঞ্চম বৰ্ণটো হ'ল উঙ কিংকৰ হৈছে নেক্সট ৰুল হ'ল প্ৰথম ছ বা দ্বিতীয় ছ পাছত থাকিলে আগৰ বিসৰ্গ মৰি তালব্য হয় যদিহে প্ৰথম ছ বা দ্বিতীয় ছ থাকে কোনো বৰ্ণত তেতিয়াহ'লে কি হয় তাত যদি আগত বিসৰ্গ থাকে আৰু পিছত প্ৰথম ছ বা দ্বিতীয় ছ থাকে তেন্তে বিসৰ্গ মৰি তাৰ ঠাইত অৰ্থাৎ বিসৰ্গৰ লোপ পাই তাৰ ঠাইত তালব্য হয় যেনে আমি কি ক'ব পাৰোঁ নি দৈন্ত ন হ্ৰস্বইকাৰে নি বিসৰ্গ যোগ ছয় প্ৰথম ছ অন্তস্থ য় ছয় নিশ্চয় ন এই বিসৰ্গৰ ঠাইত কি হৈছে তালব্য হৈছে আৰু মানে যুক্তাক্ষৰৰ সৃষ্টি হৈছে তালব্য হয় প্ৰথম ছয় ছ নিশ্চয় ঠিক তেনেকৈ ধনু যোগ টংকাৰ ধনুষ টংকাৰ ন অকল যে প্ৰথম ছ দ্বিতীয় ছৰ পাছত বিসৰ্গ থাকিলে মৰি তালব্য হয় সেইটো নহয় যদি মূৰ্ধন্য ত আৰু মূৰ্ধন্য থ থাকে তেন্তে তাৰ পাছত কি হয় মূৰ্ধন্য হ হয় যদি বিসৰ্গৰ আগত যদি মূৰ্ধন্য ত আৰু মূৰ্ধন্য থ থাকে তেন্তে বিসৰ্গৰ ঠাইত মূৰ্ধন্য হ হয় আৰু যদিহে দৈন্ত ত বা দৈন্ত থ থাকে তেন্তে দৈন্ত ত বা দৈন্ত থৰ পাছত যদি বিসৰ্গ থাকে তেন্তে কি হয় তাত দৈন্ত ত দৈন্ত থৰ ঠাইত দৈন্ত হ হয় নিশ্চয় ধৰিব পাৰিছে তাৰ পিছত আহিছোঁ আন এটা বিধিলৈ কি দিছে স্বৰবৰ্ণ বা বৰ্গৰ তৃতীয় চতুৰ্থ পঞ্চম বৰ্ণ বা অন্তস্থ জ ৰ ল ৱ হ পাছত থাকিলে বিসৰ্গ মৰি ৰ হয় বিসৰ্গ মৰি কি হয় ৰ হয় কি কৈছে যদিহে স্বৰবৰ্ণৰ কোনো বৰ্ণ থাকে নাইবা বৰ্গীয় বৰ্ণৰ তৃতীয় চতুৰ্থ বা পঞ্চম বৰ্ণ থাকে বৰ্গীয় বৰ্ণৰ তৃতীয় চতুৰ্থ পঞ্চম বুলি কওঁতে নিশ্চয় বুজিব পাৰিছে ন যেনে ক বৰ্গৰ তৃতীয় বৰ্ণ হ'ব গ চতুৰ্থ বৰ্ণ হ'ব ঘ ন তাৰপিছত পঞ্চম বৰ্ণ হ'ব ঙ তেনেকুৱা যদি বৰ্গৰ তৃতীয় চতুৰ্থ বা পঞ্চম বৰ্ণ থাকে নাইবা অন্তস্থ জ ৰ ল ৱ হ থাকে মানে পাছত থাকে তেন্তে বিসৰ্গ মৰি ৰ হয় আৰু ঠিক তেনেকৈ যদি সজাত বিসৰ্গ আৰু সেই অকাৰ মিলিও কি হয় ও হয় ন স্বৰবৰ্ণ বা বৰ্গৰ তৃতীয় চতুৰ্থ পঞ্চম বৰ্ণ বা এইবিলাক এই আগৰ নিয়ম যিকেইটা সেইকেইটাত যদি সজাত বৰ্ণ থাকে তেন্তে বিসৰ্গ আৰু সেই হ লগ লাগি কি হয় ও হয় উদাহৰণত আমি কি ক'ব পাৰোঁ যে আগৰটোৰ উদাহৰণ আমি পাব পাৰোঁ যে প্ৰাত যোগ উত্থান ন বিসৰ্গ আছে বিসৰ্গৰ আগত কি আছে বৰ্গৰ চাওক তৃতীয় চতুৰ্থ বা পঞ্চম বৰ্ণ থাকিব লাগিব ন সো কি হয় বা অন্তস্থ জ ৰ ল ৱ পাছত থাকিলে বিসৰ্গ মৰি কি হয় ৰ হয় ন সো ইয়াতে কি হৈছে প্ৰাতৰুক্ষান হৈছে ঠিক তেনেকৈ পুনঃ যোগ জন্ম পুনৰ জন্ম হৈছে বিসৰ্গ মৰিছে বিসৰ্গ মৰি পুনৰ জন্ম হৈছে ৰ হৈছে ওপৰত ন ঠিক তেনেকৈ ইয়াৰে দ্বিতীয় ৰুলটোত কি কৈছে যে যদি সজাত হয় তেতিয়াহ'লে বিসৰ্গ আৰু হ লগ লাগি কি হয় ও হয় যেনে কি ক'ব পাৰোঁ শিৰ যোগ ভূষণ কি হৈছে শিৰোভূষণ হৈছে ও হৈছে শিৰোভূষণ আনহাতে মন যোগ যোগ কি হৈছে মানে উকাৰৰ সৃষ্টি হৈছে হৈ পেলাই
ন আৰু বিসৰ্গ মিলি ওকাৰৰ সৃষ্টি হৈছে কি হৈছে মনোযোগ হৈছে নিশ্চয় ধৰিব পাৰিছে ইয়াতে ৰ আৰু বিসৰ্গ লগ লাগি কি হৈছে ওকাৰ আৰু ইয়াতে ন আৰু বিসৰ্গ লগ লাগি কি হৈছে ওকাৰ হৈছে সো হিৰবুখন মনোযোগ নেক্সট আহিছো ক খ প ফ পাছত থাকিলে আগৰ বিসৰ্গ মৰি দন্ত্য হ হয় যেনে মনোযোগখেদ মনস্খেদ হয়নে কি হৈছে মৰি দন্ত্য হ হৈছে দন্ত্য হ ইখস খ দন্ত্য দ মনস্খেদ আৰু নি যোগ পাপ নিষ্পাপ সো এয়াই আছিল আজিৰ ভিডিঅ'টিত যদি ভাল পাইছে ভিডিঅ'টি তেন্তে প্লিজ মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব ধন্যবাদ